हेलो एवरीवन मैं दीपशिके मोर पाकघरले सकलोके आदरणी जनाइছো। আজি बनाবলৈ লৈছো पनीर। प्रथमते मैं पनीरखिनि तेলত आधा मिनिट मान फ्राई কৰি লম। पनीर टुकुरा किटा इफाल इफाल কৰি দিছো যাতে চাৰিফালটো ভালদৰে ফ্ৰাই হয়। তাৰ পিছত বাকি থকা টুকুৰা কিটাও কিনাৰে কিনাৰে দি দিছো। এই টুকুৰা কেটা হৈছে আৰু বাকি থকা টুকুৰা কেটা আকৌ অকনমান তেল দি কম জুইত আধা মিনিট একেদৰে ফ্ৰাই কৰি লম। এতিয়া এইখিনি পনিৰ ফ্ৰাই কৰি হলত নমাই একেখিনি তেলতে মই তিনিটা ক্যাপসিকাম লৈছো। এই তিনিটা ক্যাপসিকাম গুটিখিনি এৰুৱাই এইখিনি 1 মিনিট মান ফ্ৰাই কৰি লম। ক্যাপসিকামখিনি লুটি লুটি কৰি দিছো যাতে চাৰিফালে সমানে সিজে। ক্যাপসিকামৰ টুকুৰা কেটা নমাই ললো। তাৰ পিছত এটা ডাঙৰ পিয়াজ আৰু 7 ফুটামান নহৰু আৰু সৰু সৰুকে কাটি লোৱা আদা কেইটুকুৰা মান আৰু দুটা বিলাহী মই ডাঙৰ ডাঙৰকে কাটি লৈছো। এইগিটাও ইয়াতে দি দিম। ভালদৰে লৰাই অকনমান নিমখ দি দিছো। নিমখ দি আকৌ লৰাই পিনি ঢাকন মাৰি 2 মিনিট মান সিজিব দিম। আকৌ ঢাকনখন উদিয়াই মাজতে এবাৰ লৰাই দিছো আৰু অকনমান ভাঙি ভাঙি দিছো। একেবাৰে সিজাই দিব নাই, অলপমান 2 মিনিট সিজাই। এতিয়া এইখিনি হলগে এটা মিক্সাৰ বাটিত উলিয়াই লৈছো। এইখিনি অকনমান ঠাণ্ডা হলে পিছি লম। আকৌ একেখন কেৰাহীতে অকনমান তেল দি দিছো। 3টা মান লং, 3টা মান জালুকগুটি আৰু 1 চামুচ জিৰা গুটি, বিলাহী, পিয়াজ, নহৰু পিছি লোৱা সেইখিনি ইয়াত ঢালি দিছো। এইখিনি এতিয়া অকনমান দি লৰাই লৰাই ভাজি লম। ইয়াত হালধি, আধা চামুচ ৰঙা জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি দি ভালদৰে লৰাই দিছো। মাজে মাজে লৰাই 3 মিনিট মান সিজিব দিম। এতিয়া বিলাহী আৰু এই মছলাখিনিৰ পৰা তেল ওলাব ধৰিছে আৰু এইখিনি সময়তে মই পানী দিছো। পানী মিক্সাৰটোতে অকনমান পানী দি মিক্সাৰটো আখলিয়াই ইয়াত দি দিছো আৰু এতিয়া এইখিনি আৰু অকনমান দি দিছো। ঢাকনখনে ঢাকি দিছো যাতে ভালদৰে উতল আহে। এতিয়া এইখিনি ভালদৰে উতলি আহিলে আৰু এতিয়া ইয়াত ফ্ৰাই কৰি থোৱা পনীৰখিনি লৰাই মেলি আকৌ ফ্ৰাই কৰি থোৱা ক্যাপসিকামখিনিও দি নিমখ দি ভালদৰে লৰাই 2 মিনিট মান ঢাকন মাৰি সিজিব দিম। এইখিনি এতিয়া হৈ গৈছে। ইয়াত এতিয়া কেঁচা ধনিয়া পাত অকনমান ছটিয়াই দিম ধুনীয়া ধুনীয়া গোন্ধাই থাকিবলৈ। তাৰপিছত আমাৰ পনীৰ আৰু ক্যাপসিকামৰ চব্জি ৰেডি।